গুড মৰ্ণিং সকলোকে। আজি ব্লগ ষ্টাৰ্ট কৰিছোঁ মই ঘৰৰ পৰা, কাৰণ মই আহিছোঁ ঘৰলৈ। আৰু ঘৰলৈ অহাৰ কাৰণটো হ'ল যে আমাৰ যি ৰচুম স্পাইচেছ আছে, আমি ৰচুম স্পাইচেছ ষ্টাৰ্ট কৰিবলৈ গৈ আছিলোঁ 20 তাৰিখে। চ' আজি হ'ল 18 তাৰিখ আৰু 20 তাৰিখ হ'ল পৰহিলৈ। আৰু পৰহিলৈ আমি ৰচুম স্পাইচেছ আমি ৰিটেইলাৰক দিম। চ' সেইকাৰণে আমি তাৰে পেকেজিং কৰিবলৈ আমি আজি আহিলোঁ। মই যোৱাকালি আহিলোঁ ৰাতি, আৰু আহিয়ে ৰাতিপুৱা পূৰা বৰষুণ চাব পাৰে। একদম পূৰা বৰষুণ, পূৰা নলা, পূৰা পানীয়ে ভৰি গৈছে। ইফালে আমাৰ ঘৰৰ ছাইডত চব বাঁহ, এনেকুৱা প্ৰাকৃতিক পৰিৱেশ দেই। ইয়াতে পূৰা এনেকুৱা চবফালে। আৰু ইফালে আমাৰ বনি আছে ঘৰ। ইয়াতে আমি ত্ৰিপাল লগাই থোৱা আছে, মানে কাঠত পানী পৰি কাঠ বেয়া নহ'বলৈ। ইয়াতে ত্ৰিপাল, সেইপিনে ত্ৰিপাল, আৰু ইয়াতে ত্ৰিপাল লগাই থোৱা আছে। আৰু এতিয়া মোৰ লগৰটো আহি আছে মোৰ ঘৰত, কাৰণ আজি হ'ব আমাৰ মেনুফেকচাৰিং মানে যি পেকেজিং আছে সেয়া হ'ব, আৰু লেবেলিঙৰ কাম আজি হ'ব। সেইটো ভিডিঅ' বনোৱাৰ পিছত আজি বহুত 3-4 দিনৰ মূৰত আজি এইটো ভিডিঅ' বনাব পাৰিছোঁ, কাৰণ বহুতখিনি কাম আছিলে। চ' আজি আহিছোঁ আকৌ নতুনকৈ, কি আমাৰ যি ফাৰ্ষ্ট বেচ বনোৱা হৈছিলে, ফাৰ্ষ্ট বেচৰ আধাখিনি বনোৱা হৈছিলে। চ' ফাৰ্ষ্টখিনি গোটেইখিনি পূৰা চেল হৈছে পেকেজিং, আৰু এতিয়া আমাৰ নেক্সট আকৌ বনাব আছে, মেনুফেকচাৰিং কৰিব আছে। কাৰণ আমাৰ এইটো নতুনকৈ আৰম্ভ কৰিছিলোঁ কোম্পেনী, ব্ৰেণ্ড। চ' ভাবা নাছিলোঁ ইমানখিনি ছাপোৰ্ট পাম বুলি, ইমানখিনি আমাৰ চেলছ হ'ব বুলি। বাট বহুত ধুনীয়া চেলছ হৈছে। থেংক ইউ সকলোকে। এতিয়া আমাৰ নেক্সট অৰ্ডাৰ আহি আছে, আৰু কোনে অৰ্ডাৰ দিছে, ক'ত আমাৰ মাল যাব, চব আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। চ' ভিডিঅ'বোৰ চাই থাকিব, আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, দেন চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেধৰণৰ ইনফৰ্মেশ্যন ভিডিঅ' পাবলৈ।